নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই জনে মোৰ আন এটি ভিডিঅ'ত যে আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যি ভিডিঅ'ত মই এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ গুৱাহাটী বিশ্ববিদ্যালয় BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ সাৱধান ভুল নকৰিব এনেকৈ কৰিব লাগিব এক্সাম ফৰ্ম ফিল আপ 1 মিনিটত আপোনাৰ মোবাইলত অনলাইন কৰক ঠিক এনেকৈ মই এটা ভিডিঅ' বনাইছিলোঁ BA BSc ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট ফৰ্ম ফিল আপ ফুল প্ৰচেছ গুৱাহাটী ইউনিভাৰ্চিটি ফাৰ্ষ্ট ছেম ফৰ্ম ফিল আপ এনেকৈ ভিডিঅ' বনাইছিলোঁ মোৰ ভিউজ বেছি অহা নাছিলে মাত্ৰ 90টা আহিছিলে কিন্তু এই 90টা ভিউজত পাঠশালা নামৰ যেটো চেনেল আছে ইউটিউবত পাঠশালা নামৰ যেটো চেনেল আছে তেও কমেন্ট কৰিছে আপোনালোকে স্ক্ৰিনত দেখিব পাইছে এইটো কমেন্ট মাৰিছে তেও যে ডোন্ট ইউজ আদাৰ ক্ৰিয়েটৰ্স কন্টেন্ট এণ্ড ইউ আৰ ৰিকুৱেষ্টেড টু ৰিমুভ দ্য সেম অল দ্য বেষ্ট ফৰ ইউৰ ফাৰ্ডাৰ গ্ৰথ তেও মোক শুভেচ্ছা জনাইছে ফিউচাৰ গ্ৰথৰ কাৰণে যি ফিউচাৰ অল দ্য বেষ্ট ফৰ ইউৰ ফিউচাৰ গ্ৰথ আপোনাৰ মোৰ যি ফিউচাৰ গ্ৰথ আছে তাৰ কাৰণে মোক শুভেচ্ছা জনাইছে তাৰ কাৰণে ময়ো থেংক ইউ জনাইছোঁ তেওঁক কিন্তু ডোন্ট ইউজ আদাৰ ক্ৰিয়েটৰ্স কন্টেন্ট আপুনি কাৰবা কোনবাৰ কন্টেন্ট মোক ইউজ কৰা দেখিলে সেইটো মই বুজি নাপালোঁ কিন্তু যিমান দূৰ বাৰু মই নিজেই সকলোবোৰ ভিডিঅ' দিছোঁ আৰু আপুনি যদি এই ভিডিঅ'টো চাই আপোনাক মই অনুগ্ৰহ কৰি জনাম যে আপুনি কোনখিনি ঠাইত মোক ভুল দেখা পালে সেইখিনি মোক আঙুলিয়াই দিবলৈ কাৰণ আপুনি মোতকৈ বহুত চিনিয়ৰ হ'ব সেইকাৰণে আপোনাক কৈছোঁ যে আপোনাৰ এইটো কমেণ্টৰ কাৰণে আপোনালোকক স্ক্ৰিনত মই দেখাইছোঁ অডিয়েন্সক এইটো কমেণ্টত আৰু তেওঁ কমেণ্টত লিখিছে ডোন্ট ইউজ ইউৰ আদাৰ ক্ৰিয়েটৰ্ছ কণ্টেণ্ট এণ্ড ইউ আৰ ৰিকুৱেষ্টেড টু ৰিমুভ দ্য ছেম যিহেতু ছেম এটা ভিডিঅ'কে আপোনালোকক মই এটা কথা কওঁ যে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবোৰ ভিডিঅ' আহে অকল ৰাইট নাথাকে যে অকল এটা চেনেলে বনাব পাৰিব বা কিবা বনাব পাৰিব আপোনাৰ যিটো ভাৱধাৰা আছে আপুনি বনাব পাৰে সেইটো ক'তো লিখা নাই আৰু আপোনাৰ কোৱা ধাৰণাখিনি বেলেগ মোৰ কোৱা ধাৰণা সম্পূৰ্ণ বেলেগ আপোনাৰ চেনেলৰ ভিডিঅ' দিয়াৰ ধাৰণা বেলেগ মোৰ সম্পূৰ্ণ বেলেগ আপোনাৰ থাম্বনেইল বেলেগ মোৰ থাম্বনেইল সম্পূৰ্ণ বেলেগ এই ক্ষেত্ৰত আপুনি ক'ত মোক এনেকুৱা দেখিলে যে আপুনি ডোন্ট ইউজ আদাৰ ক্ৰিয়েটৰ কণ্টেণ্ট আপুনি মোক ক'ত বা দেখিলে আপুনি এনেকৈ ভিডিঅ' চুৰি কৰা কাৰণ আপুনি যিহেতু ডাঙৰ সেইকাৰণে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যদি ক'ৰবাত দেখা পাইছে বা আপুনি মোক পাৰ্চনেলি মোক মেইল কৰিব পাৰে আপুনি মোক সুধিব পাৰে আপুনি মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে অথবা ইনষ্টাগ্ৰামত আপুনি মোক কণ্টেক্ট কৰিব পাৰে যদি আপুনি ভুলবোৰ শুধৰাই দিব খুজিছে আৰু এইটো ভিডিঅ' মই কি বনাইছিলোঁ আপোনালোকক মই অলপমান দেখাই আছোঁ ৰ'ব মই ইউটিউবটো খুলি লৈ আছোঁ এইটো ইউটিউবটো খুলিলোঁ এইটো ইউটিউবটো খুলি লোৱাৰ পিছত ইয়াত মই চাৰ্চ কৰি দিওঁ যিটো চেনেল আপোনালোকক অডিয়েন্সক মই বিশেষকৈ দেখাইছোঁ পাঠশালা নামৰ এইটো চেনেলে মোক কমেণ্ট কৰি জনাইছে এইটো চেনেল আপোনালোকে সকলোৱে বিশেষকৈ ফ'ল' কৰে চাগে তেওঁ ভালেখিনি প্ৰায় 1000 ভিডিঅ' আপলোড কৰিছে ছাবস্ক্ৰাইবাৰো ভালে 45.2K ছাবস্ক্ৰাইবাৰ আৰু এইটো চেনেল আপোনালোকক মই দেখাই দিওঁ এইটো চেনেলে মোক মাৰিছে আৰু ভিডিঅ'ত আপোনালোকক মই ক'বলৈ বিচাৰোঁ তেওঁৰ ভিডিঅ'বোৰ মই চাওঁ নচোৱা নহয় কিন্তু প্ৰত্যেকটো ভিডিঅ' নাচাওঁ সেইটো চাওঁ আপোনালোকে চাব পাৰে যিবোৰ চাইছোঁ যিবোৰ কৰিছোঁ ইয়াত দেখি দিছে ৰেড লাইনেৰে আৰু তেওঁ কৈছে যে তেওঁৰ কণ্টেণ্ট মই চুৰি কৰা বুলি এনেকৈ তেওঁ এটা অভিযোগ দিছে কিন্তু এই অভিযোগটোৰ সম্পূৰ্ণ কথাখিনি ভালকৈ ক'বলৈ আপোনাক মই দাদা হিচাপে আপোনাক মই অনুৰোধ জনালোঁ যে আপুনি মোক সম্পূৰ্ণ আঙুলিয়াই দিব এই ক্ষেত্ৰত যদি কিবা ভুল হৈছে আৰু যিটো মোৰ ভিডিঅ'ত আপুনি তেওঁ মাৰিছিলে আপোনালোকক মই দেখাই আছোঁ এইটো মোৰ চেনেলটো জনটেক আৰু এই জনটেক চেনেলটো মোৰ আপুনি এইটো পাব ইয়াত তলত পাব এইটো মোৰ চেনেলটো মোৰ 420টা ইতিমধ্যে ভিডিঅ' আপলোড হৈ গৈছে আৰু এইটো মোৰ চেনেলটো আৰু আপোনালোকক মই দেখাম যে মই হিন্দীতো ভিডিঅ' আপলোড কৰোঁ আৰু এছামিছতো ভিডিঅ' আপলোড কৰোঁ আৰু মোৰ ছেকেণ্ড চেনেল আছে এইটো জন ব্লগছ এণ্ড ফুড এইটো মোৰ ব্লগিং চেনেল হয় তাৰপিছত আপোনালোকক মোৰ তাত আহি গ'লে আপোনালোকে দেখিব পাব মোৰ দুটা চেনেল আছে মাই ব্লগিং চেনেল এনেকৈ আছে জন ব্লগছ এণ্ড ফুড এনেকৈ আছে এইটো হিন্দীত হয় এইটো হিন্দীত আৰু এইটো অসমীয়াত যিহেতু অসম প্ৰধান আৰু যিটো ধ্বনি তেওঁ দিয়ে জোৱাই অসম আপোনালোকে যদি প্ৰথমৰ পৰা ভিডিঅ'বোৰ চায় তেন্তে আপুনি দেখা পাব যে প্ৰথমতে এইটো ধ্বনি মই দিছিলোঁ জোৱাই অসম ট্ৰেণ্ডটো মই আনিছোঁ ইউটিউবত আপোনালোকে চাব পাৰে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বোৰ চাব পাৰে সম্পূৰ্ণ ভিডিঅ'ত আছে আৰু মই ডিম্পু বৰুৱাকো ফ'ল' কৰোঁ ডিম্পুদাৰ ভিডিঅ' মই ইয়াত আপলোড কৰিছোঁ ডিম্পু বৰুৱাৰ যাত্ৰা কেনেকৈ আৰম্ভ হ'ল কি তেওঁ ঘৰৰ পৰা কেনেকৈ কাশ্মীৰলৈ গ'লে
এইবোৰ আৰু আপোনালোকৰ সম্পূৰ্ণ আপোনালোকক মই এনেকুৱা নহয় যে আপোনালোকৰ সৰে অনলি মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰতে ভিডিঅ' বনাওঁ মোৰ তেওঁ আপোনালোকক মই দেখাই দিওঁ এইটো ভিডিঅ'ত তেওঁ সেই কৰিছিলে এইটো ভিডিঅ'তে কমেণ্ট সহকাৰে আছে আপোনালোকক মই এতিয়া প্লে নকৰোঁ চাইলে তেওঁ মোক এইটো ভিডিঅ'তে তেওঁ মোক কমেণ্টটো লিখিছে আৰু কমেণ্টত কৈছে তেওঁ যে এইখিনি কথা পাঠশালা আপোনালোকে দেখিব হ'ব বহুতে সুধিছিলে দাদা চেণ্টাৰ ফিজ কলেজত দিব লাগিব নেকি চেণ্টাৰ ফিজ কলেজতে অভিয়াছলি দিব লাগিব যদি অনাৰ্ছ নাথাকে তেনে কি চিলেক্ট কৰিম ফাৰ্ষ্টত আপোনালোকৰ যদি অনাৰ্ছ নাথাকে আপোনালোকৰ জেনেৰেল ছাবজেক্ট থাকিলে জেনেৰেল ছাবজেক্টবোৰ চিলেক্ট কৰিব পাৰে চ' আপোনালোকক মই এতিয়া মেইন কথাখিনি লৈ আহোঁ আপোনালোকৰ কথাখিনি হ'ল এইখিনি মোক যিটো ব্লেম দিয়া হৈছে এইটো ডণ্ট ইউজ আদাৰ ক্ৰিয়েটৰ্ছ কণ্টেণ্টছ এণ্ড আৰ ৰিকুৱেষ্ট তাত তেওঁ মোক ৰিকুৱেষ্ট কৰিছে সেইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ জনাইছোঁ যে আপুনি মোক ৰিমুভ কৰিবলৈ কিয় ক'লে সেইটো কথা মই বুজি নাপালোঁ আপুনি যদি এইখিনি কথা মোক ভালকৈ বুজাই দিয়ে তেন্তে মই উপকৃত হ'ম আৰু এই কথাখিনি আপোনাৰ পৰা ভালকৈ জানিম বুলি আশা ৰাখিলোঁ আৰু আপোনালোকে যদি এইটো ভিডিঅ' এতিয়ালৈকে চোৱা নাই মোৰ ভিডিঅ'টো আপোনালোকে যদি চাব বিচাৰে ইয়াত পাই যাব আপোনালোকক মই এইটো BA/BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট ফৰ্ম ফিল আপ ফুল প্ৰচেছ এনেকৈ দিয়া আছে আপোনালোকে চাব পাৰে ভিডিঅ'টো চাই ল'ব আৰু এই ক্ষেত্ৰত তেওঁ ক'ত ভুল পালে সেইখিনি ভুলখিনি আঙুলিয়াই দিবলৈ তেওঁক মই অনুৰোধ জনালোঁ আৰু যিহেতু তেওঁ বহুত আগৰ পৰাই কাম কৰি আছে এইটো ফিল্ডত তেওঁৰ পৰা মই বিচাৰিম যে তেওঁ মোক আইডিয়া দিয়ক যে কিহৰ ওপৰত কেনেকৈ ভিডিঅ' বনালে ভাল হ'ব যে কি হ'ব তেওঁ আৰু ক'ত মোৰ ভুল হৈছে তেওঁ বিশেষ কৰি ভুলখিনি যদি আঙুলিয়াই দিব পাৰে সেইখিনি মই বিশেষকৈ উপকৃত হ'ম এইটো চেনেলে মাৰিছে ফ্ৰেণ্ডছ আপোনালোকক মই আৰু এবাৰ দেখাই দিছোঁ এইটো চেনেলে আৰু আপোনালোকক যদি মই YT ষ্টুডিঅ'লৈ লৈ যাওঁ যিবোৰ ইউটিউবাৰ থাকে তেওঁলোকৰ সদায় YT ষ্টুডিঅ' থাকেই আৰু আপোনালোকে যদি ইউটিউব চেনেল খুলিব বুলি ভাবিছে আপোনালোকৰ YT ষ্টুডিঅ' থাকিব চ' ফ্ৰেণ্ডছ আপোনালোকৰ এইখিনি হ'ল এইটো ভিডিঅ'ত এইটো কমেণ্ট কৰিছিলে এইটো ভিডিঅ'ত আৰু চ' আপোনালোকৰ কি মতামত আপোনালোকে মতামত মোক কমেণ্ট ছেকশ্যনত দাঙি ধৰিব পাৰে এই ক্ষেত্ৰত যদি কোনোবা ভুল আছে এই ক্ষেত্ৰত যদি মোৰ ভুল আছে আপোনালোকে মোক ক'ব পাৰে অথবা যদি তেওঁৰ ভুল আছে যদি তেওঁক ক'ব পাৰে চ' ফ্ৰেণ্ডছ ভিডিঅ' দুটা চাব আপোনালোকে দুয়োটা চাই মেলি ক'ব আৰু কোনে ৰাইট কোনে কি আপোনালোকে সকলোখিনি ভালকৈ জনাব বুলি আশা ৰাখিলোঁ চ' যদি সঁচাকৈ মোৰ ভুল আছে যে অডিয়েঞ্চে ডিচাইড কৰিব যে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব অথবা আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যেন চবেই গম পায় এই ক্ষেত্ৰত সঁচাকৈ যদি মোৰ ভুল আছে তেন্তে আপোনালোকে মোক জনাব আৰু যদি এই ক্ষেত্ৰত যদি মোৰ ভুল নাই যদি তেওঁৰ ভুল আছে তেন্তে তেওঁকো জনাব বুলি আশা ৰাখিলোঁ যে আপোনালোকৰ যিহেতু অডিয়েঞ্চ ভিউৱাৰ্ছে সকলোৰে কাৰণে মেইন চ' আপোনালোকৰ ওপৰত সকলোবোৰ এৰি দিলোঁ আপোনালোকে ডিচাইড কৰিব কাৰ ক'ত ভুল আছে আৰু যদি পাঠশালাৰ যদি ভাবিছোঁ মোৰ ভুল আছে তেন্তে আপোনাকো জনাবলৈ অনুৰোধ জনালোঁ যে আপুনি ক'ত ভুল হৈছে কি ভুল হৈছে আপুনি সেইখিনি ভালকৈ জনাই দিব আৰু অডিয়েঞ্চে সঠিক কথা জনা দৰকাৰ আছে সেইকাৰণে ভিডিঅ'টো মই বনাইছোঁ আজিলৈ আহিছোঁ গুড বাই জয় অসম